Hello everyone, welcome back to my YouTube channel. আজি এটা নতুন ভিডিও লৈ পুনৰবাৰ স্বাগতম জনাইছো মোৰ ভিডিও লৈ আশা কৰো সকলোৱে চাব বুলি। সো আজিৰ ভিডিওটোত হৈছে মোমো কেনেকৈ বনাই তাকে লৈ এটা ভিডিও বনাইছো। আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা ৰাখিলো। আহক তেনেহলে ভিডিওটো আৰম্ভ কৰো। এই মাংসখিনি সৰু সৰুকৈ পিচ কৰি লোৱা হৈছে। मैंने यहाँ पर यूज़ किया है ऑयल, चिकन, ऑनियन, थोड़ा सा पुदीना, धनिया पाउडर, जिंजर गार्लिक एंड सॉल्ट। अभी इसे हम रेस्ट करने के लिए छोड़ देंगे। और यहाँ पर थोड़ा सा सोया सॉस हमने डाला है। अभी हमारा चिकन तैयार हो चुका है। अभी हम मोमो बनाएंगे। দেখিবলৈ পাৰিছে মই সৰু সৰু পিচ কৰি সৰু সৰু লাডু বনাই লম এতিয়া। আপোনালোকে ভালদৰে চাই ল'ব মোমো কেনেদৰে ফল কৰে। অতি সহজ পদ্ধতি এয়া চাওক আপোনালোকে দেখিবলৈ পাৰিছে অতি সহজতে হৈ গৈছে এইটো এটা মোমো। এতিয়া অন্য এটা ডিজাইনত মোমো তৈয়াৰ কৰিবলৈ ওলাইছোঁ। সো এইটো অতি সহজ হয়, সহজ পদ্ধতি আপোনালোকেও ট্ৰাই কৰিব পাৰে। আপোনালোকে মাংসখিনি ভালদৰে বিলাই ল'ব চাৰিওপিনে, তাৰপিছত ফল কৰিব এনে ধৰণৰ। এইটো একটা জুনবাই টাইপৰ হয়, কিন্তু মই শেষত এইটো ৰোল কৰি দিম। চাই থাকিব আপোনালোকে অতি সহজ পদ্ধতি হয় এইটো। অতি সহজ পদ্ধতিৰে এইটো মোমো তৈয়াৰ কৰিব পাৰি। চাবলৈ বহুত ধুনীয়া দেখি।
No. 1 2 1 2 চাবি এইটো মম বনাই কিনে ৰাখিছিলো কি কৰি দিলে তাই দেখিছে না এই বেয়া কৰি দিলে লোৱা 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 এয়া আমাৰ আজিৰ মম তৈয়াৰ হৈ গ'ল